যোৰহাট জিলা প্ৰশাসনৰ লগতে জিলা তথ্য আৰু জনসংযোগৰ বিষয়ববীয়াসকলৰ এক ফোপোলা স্বৰূপ উদঙালে যোৰহাট জিলা তথ্য আৰু জনসংযোগ বিভাগত কৰ্মৰত পলাশ খাও নামৰ এগৰাকী ব্যক্তিয়ে। আজি যোৰহাট JDSA ফিল্ডত অনুষ্ঠিত এখন অৰুণোদয় 2.0 জনসভাত অংশ লৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। য'ত নেকি ডিজিটেল আৰু মেইনষ্ট্ৰীম মিডিয়া দুয়োপক্ষই পুৱাৰে পৰা কষ্টেৰে বাতৰি সম্প্ৰচাৰত ব্যস্ত আছিল। তাৰ পিছতেই পাতলীয়া আহাৰ সভাৰ শেষত যেতিয়া যোৰহাটৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়াসকলে সকলো সাংবাদিককে খাদ্য গ্ৰহণৰ বাবে মাতি নিয়ে যদিও খাদ্য প্ৰদানৰ ক্ষেত্ৰত পৰ্টেলৰ সাংবাদিকক দিব নোৱাৰো বুলি কোৱাত লজ্জিত হয় এসাঁজ ভাতৰ বাবেই পৰ্টেলৰ সাংবাদিকসকল। কেৱল মেইনষ্ট্ৰীম মিডিয়াসকলকহে খাদ্য প্ৰদান কৰে। এতিয়া লক্ষণীয় কথাটো হ'ল যে পৰ্টেলৰ সাংবাদিকৰ পেট নাই নেকি? পৰ্টেলৰ সাংবাদিকে কষ্ট নকৰে নেকি? প্ৰশাসনৰ দ্বাৰা আয়োজিত সৰু সৰু অনুষ্ঠানবোৰ ৰাইজৰ মাজলৈ পৰ্টেলে নিয়ে নে মেইনষ্ট্ৰীমে নিয়ে? নিউজ ডেস্ক ৰিপৰ্ট জনসাধাৰণ অসম 24x7।